হেল্ল' দোস্ত মোৰ লগত কোন আছে গম পাইছে না এতিয়া এইটো মৰাটো এইটো ই মানে আমাৰ গাঁৱত আহি পাইছে গাঁৱত আহি পাইছে বিপুল দা আমি বিৰাট ভাল পাওঁ সৰুৰ পৰা চাই আছো দিয়ক সকলোৱে ভালে ভালে থাকক কেনেকে ভালে আছো না একদম মজা এই আমি দেখিছিলো মানে একদম খাপলাংকাই লগত যে খাপলাংকাই লগত তেতিয়াৰ পৰা দেখি দেখি এতিয়া ইমান মৰম লাগে মানে আজিকালি কি হ'ল আজিকালি মানে মানুহবিলাক চব যান্ত্ৰিক হৈ গ'লতো যন্ত্ৰ নিচিনা তো এই বস্তুটো কি হয় আজিকালি মানে হাঁহিব নোৱাৰে মানে হা কিন্তু এই যে হহাবলৈ চেষ্টা কৰি থাকে এইটো বহুত ডাঙৰ এটা টেলেণ্ট হয় আপোনাৰ বহুত ডাঙৰ টেলেণ্ট ৰাইজৰ আশীৰ্বাদ আৰু যিমান পাৰোঁ সদায় কষ্ট কৰোঁ আৰু সদায় ৰাইজৰ লগতে থাকিম সকলোৱে হাঁহি থাকক জীয়াই থাকক তাকে কামনা কৰিছোঁ ভগৱানৰ ওচৰত থেংক ইউ অসমীয়া সাহিত্য সংস্কৃতি কৃষ্টি সংস্কৃতিক চহকী কৰি যোৱা এজন বৰেণ্য শিল্পী বিষ্ণুপ্ৰসাদ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা তাৰপিছতে আমি নাম ল'ব লাগিব বিপুল ৰাভা ওৰফে গেষ্টিক ওৰফে মেলো বহুত নাম আছে গতিকে এটা অনন্য প্ৰতিভাৰে দুয়োগৰাকী শিল্পী আমাৰ অসমৰ কাৰণে এটা ডাঙৰ সম্পদ এজনটো নাইকিয়া হৈ গ'ল গতিকে তাৰ লগতে ৰাভা বুলি কওঁতে আমাৰ আৰু মনলৈ আহে জোনমণি ৰাভা যি অকাল মৃত্যু হৈ গ'ল যাৰ কোনো ন্যায় নহ'ল কেনেকৈ হত্যা হ'ল কেনেকৈ মৰিলে কেনেকৈ কি হ'ল কোনেও গম নাপালে কি চক্ৰান্তৰ বলি হ'ল গতিকে আমি জোনমণি ৰাভাৰ আত্মাৰ সদগতি কামনা কৰিছোঁ ধন্যবাদ